ইউপিপিএলটো গ্ৰাউণ্ডত নাই, ইউপিপিএল ক'তো নাই, বিটিচিত ক'তো নাই। বিটিচিৰ বাহিৰত ক'তবা যদি সিহঁতে প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে তাতো থাকিব পাৰে, কিন্তু বিটিচিত ইউপিপিএল নাই। আমি প্ৰাইমাৰী ৱাইজ আমাৰ যি দিছপুৰ খেলো যাত্ৰা এইটো আয়োজন হৈছে আমাৰ টিপে প্ৰাইমাৰীত। তাৰোপৰি ইলেকশ্যন পাৰ্পজেই হয়, দিছপুৰ যাব লাগে। পৰ্বতঝৰা সমষ্টিৰ পৰাও দিছপুৰলৈ এজন বিধায়ক পঠিয়াব লাগে, এইটোৰে কাৰ্যসূচী আছে। CPF-ৰ পৰ্বতঝৰা সমষ্টি হিচাপে পৰ্বতঝৰাৰে পৰাই কেণ্ডিডেট এজন হেৰি কৰিব দিব পৰ্বতঝৰাৰ পৰাই, আৰু BPF জিকিব। ৰাইজৰতো বিপুল উৎসাহ আছে BPF-ক ভোটদান দিবৰ কাৰণে, আৰু দিছপুৰত এজন বিধায়ক পৰ্বতঝৰা বিধানসভা সমষ্টিৰ পৰা এজন বিধায়ক পঠিয়াবৰ কাৰণে ৰাইজৰ বিপুল। ইউপিপিএলটো গ্ৰাউণ্ডত নাই, ইউপিপিএল ক'তো নাই, বিটিচিত ক'তো নাই। বিটিচিৰ বাহিৰত ক'তবা যদি সিহঁতে প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে তাতো থাকিব পাৰে, কিন্তু বিটিচিত ইউপিপিএল নাই। BPF জিকিব। BPF 15টাৰ ভিতৰত 15জনেই জিকিব, আৰু পৰ্বতঝৰাৰ পৰা যাকেই কেণ্ডিডেট দিয়া হ'ব পৰ্বতঝৰাৰ পৰাই কেণ্ডিডেট দিব, পৰ্বতঝৰা সমষ্টিৰ পৰাই, আৰু জিকিব।